নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব এছইও ফ্ৰেণ্ডলি এটা ইউটিউব চেনেল কেনেকৈ খোলা হয়। বিতংভাৱে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা ইউটিউব চেনেল খুলিবৰ কাৰণে প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ইউটিউব এপটোত যাব লাগিব। এই পেজটোত আপুনি ক্ৰিয়েট চেনেল বুলি এটা অপশ্যন দেখা পাব আৰু ছুইচ একাউণ্ট বুলি এটা অপশ্যন দেখা পাব। তাৰপিছত আপুনি যিটো জিমেইল আইডিৰ দ্বাৰা ইউটিউব চেনেলটো খুলিব তাত যদি লগইন হৈ আছে তেতিয়াহ'লে ডাইৰেক্ট ক্ৰিয়েট চেনেল বুলি অপশ্যনটোত যাব, আৰু যদিহে লগইন নাই তেতিয়াহ'লে ছুইচ একাউণ্ট অপশ্যনটোত যাব। ছুইচ একাউণ্ট অপশ্যনটোত যোৱাৰ পাছত আপোনাৰ সন্মুখলৈ আপোনাৰ জিমেইল আইডিৰ লিষ্টখন আহি যাব, অৰ্থাৎ আপুনি যি জিমেইল আইডি খুলি ৰাখিছিলে গোটেই লিষ্টখন আপুনি দেখা পাব। আৰু তাৰ পৰা আপুনি যিটো জিমেইল আইডিৰ দ্বাৰা ইউটিউব চেনেলটো খুলিব তাত লগইন হৈ ল'ব। জিমেইল আইডিটোত লগইন হৈ লোৱাৰ পিছত পুনৰবাৰ আপুনি জিমেইল আইডিৰ লগোটোত ক্লিক কৰিব, আৰু জিমেইল আইডিটোৰ লগোত ক্লিক কৰাৰ পিছত ক্ৰিয়েট চেনেল এই অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্ৰিয়েট চেনেলত ক্লিক কৰাৰ পিছত নতুন পেজটো আহিব, আৰু নতুন পেজটোৰ ওপৰত পিকচাৰ অৰ্থাৎ আপোনাৰ চেনেলটোৰ যিটো লগো সেই লগোটো আপুনি ইয়াত এড কৰিব লাগিব। আৰু যদিহে লগোটো আপোনাৰ আগতে ক্ৰিয়েট কৰি থোৱা নাছিলে তেতিয়াহ'লে আপুনি যিকোনো এটা পিকচাৰ ইয়াত আপলোড কৰি দিব, আৰু নহ'লে কেমেৰাত গৈ ডাইৰেক্ট আপুনি এটা পিকচাৰ ক্লিক কৰি ল'ব পাৰে। যিহেতু মোৰ আগতে লগোটো ক্ৰিয়েট কৰি থোৱা আছিলে, এতিয়া মই তাত লগোটো আপলোড কৰি দিম। তাৰপিছত ছেভ এজ প্ৰফাইল পিকচাৰ বুলি ক্লিক কৰি দিলোঁ। আপলোড হোৱাৰ পাছত এতিয়া আহিব চেনেল নামটো, অৰ্থাৎ ইয়াত আপোনাৰ যিটো জিমেইল আইডি আছে সেই জিমেইল আইডিৰ নামটোহে ইয়াত দেখা পাব। আপুনি আপোনাৰ চেনেলটোৰ কাৰণে কি নাম ৰাখিব বা কি নাম ৰাখিম বুলি আপুনি ভাবিছে সেইটো ইয়াত ভৰাই দিব। আৰু নামটো আপোনালোকে চিম্পুল ৰাখিব যাতে মানুহে সহজতে তাক মনত ৰাখিব পাৰে আৰু যাতে এছইও ফ্ৰেণ্ডলিও হয়। মোৰ চেনেলটোৰ নামটো এতিয়া ভৰাই দিম। নামটো সম্পূৰ্ণ হোৱাৰ পাছত ওপৰত মন কৰিব ছেভ বুলি অপশ্যনটো আছে, তাত আপুনি ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পাছত দ্বিতীয়তে আহিব এতিয়া আমাৰ হেণ্ডেল, অৰ্থাৎ আপুনি আপোনাৰ ইউটিউব চেনেলটোৰ কাৰণে এটা হেণ্ডেল ক্ৰিয়েট কৰিব লাগিব, আৰু হেণ্ডেলটো আপোনাৰ অট'মেটিকলি ইয়াত দেখাই দিব, কিন্তু তাক আপুনি কাষ্টমাইজো কৰিব পাৰে আপোনাৰ পচন্দ মতে। আৰু আপোনাৰ পচন্দ মতে কাষ্টমাইজ কৰিলেও সেইটো কিন্তু ইউটিউবে আপোনাক ৰিকমেণ্ড কৰিব লাগিব, অৰ্থাৎ সেইটো আনে আগতে লোৱা হ'ব নালাগিব। মই মোৰ চেনেলৰ হেণ্ডেলটো ক্ৰিয়েট কৰিলোঁ। চেনেলৰ হেণ্ডেলটো ক্ৰিয়েট হোৱাৰ পাছত আপুনি ওপৰত ছেভ কৰি দিব। ছেভ কৰাৰ পাছত আপোনাৰ এই তিনিটা কাম হৈ গৈছে ইতিমধ্যে। আৰু তাৰপিছত মন কৰিব তলৰ ছাইডে ক্ৰিয়েট চেনেল অপশ্যনটো আপুনি দেখা পাব, তাত আপুনি ক্লিক কৰিব, আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ চেনেলটো ক্ৰিয়েট হৈ যাব। ইয়াত ক্লিক কৰাৰ পাছত অকণমান সময় ল'ব আৰু আমাৰ সন্মুখলৈ নতুন পেজটো আহি যাব, অৰ্থাৎ আপোনাৰ চেনেলটো ইতিমধ্যে ক্ৰিয়েট হৈ গৈছে। কিন্তু বন্ধুসকল, আমাৰ চেনেলটো ক্ৰিয়েটহে হৈছে, ইম্পৰ্টেণ্ট ছেটিংছসমূহ এতিয়াও বহুত বাকী আছে। গতিকে আমি সেই ইম্পৰ্টেণ্ট ছেটিংছখিনি আমাৰ কৰাৰ খুবেই প্ৰয়োজনীয়। এই ছেটিংছখিনিৰ কাৰণে আমি এতিয়া গুগল ক্ৰমলৈ যাব লাগিব। গুগল ক্ৰমত যোৱাৰ পাছত আপোনাৰ সন্মুখলৈ নতুন পেজটো আহি যাব, আৰু তাত আপুনি youtube.com বুলি ছাৰ্চ কৰিব। আপোনাৰ সন্মুখলৈ নতুন পেজটো আহি যাব, আৰু নতুন পেজটোত আপুনি YT ষ্টুডিঅ'ত লগইন হৈ যাব। YT ষ্টুডিঅ'ত লগইন হৈ যোৱাৰ পাছত আপুনি ওপৰত থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলটো ডেস্কটপ মোড কৰি ল'ব। অলৰেডি মোৰ ডেস্কটপ মোড আছে, আৰু আপুনি তাক ডেস্কটপ মোড কৰি ল'ব। তাৰপাছত মন কৰিব যিটো জিমেইল আইডিৰ দ্বাৰা আপুনি ইউটিউব চেনেলটো খুলিছিলে সেইটো YT ষ্টুডিঅ'ত আপোনাৰ লগইন আছেনে নাই, আৰু যদিহে লগইন নাই তেতিয়াহ'লে কি কৰিব, ওপৰত যিটো লগো আছে জিমেইল আইডিৰ যিটো লগো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এই ছুইচ একাউণ্ট অপশ্যনটোত আপুনি ক্লিক কৰিব। আৰু যদি লগইন আছে তেতিয়া ছুইচ একাউণ্টত ক্লিক কৰিব দৰকাৰ নাই, আৰু যদি লগইন নাই তেতিয়া ছুইচ একাউণ্টত গৈ কিনি আপুনি যিটো জিমেইল আইডিৰ দ্বাৰা ইউটিউব চেনেলটো খুলিছিলে তাত আপুনি লগইন হৈ ল'ব লাগিব। আৰু মই এতিয়া লগইন হৈ ল'ম। লগইন হোৱাৰ পাছত আপুনি যিটো জিমেইল আইডিৰ দ্বাৰা ইউটিউব চেনেলটো খুলিছিলে সেই পেজটো YT ষ্টুডিঅ'ত আপুনি দেখা পাব, আৰু ইয়াতে আমি আমাৰ ইউটিউব চেনেলৰ ছেটিংছসমূহ ইম্পৰ্টেণ্ট ছেটিংছসমূহ আমি কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে আমি লগোটোত ক্লিক কৰিব লাগিব। লগোটোত ক্লিক কৰাৰ পাছত মন কৰিব ভিউ ইউৰ চেনেল এই অপশ্যনটো আপুনি দেখা পাব, তাত আমি ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পাছত আমাৰ সন্মুখলৈ নতুন পেজটো আহি যাব। কাষ্টমাইজ চেনেল এই অপশ্যনটোত প্ৰথমতে ক্লিক কৰিব লাগিব। কাষ্টমাইজ চেনেলত ক্লিক কৰাৰ পাছত আমাৰ সন্মুখলৈ বহুত ছেটিংছ বুটাম আহি যাব, আৰু সেইখিনি আমি এতিয়া ছেটিংছ কৰিম। তাৰপাছত আমি কি কৰিব লাগিব, ৰিটাৰ্ণ টু ষ্টুডিঅ' ইয়াত আমি ক্লিক কৰিব লাগিব। ৰিটাৰ্ণ টু ষ্টুডিঅ'ত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পাছত আমাৰ সন্মুখলৈ ছেটিংছ পেজটো আহি গ'ল। ছেটিংছ কৰিবৰ কাৰণে পেজটো আহি গ'ল, আৰু তাৰ কাৰণে এই চিনটোত আমি ক্লিক কৰিম। কাষ্টমাইজ চিনটোত আমি ক্লিক কৰিম। কাষ্টমাইজ চিনটোত ক্লিক কৰাৰ পাছত দেখিব বেনাৰ ইমেজ, পিকচাৰ, নেম, হেণ্ডেল, এনেদৰে বিভিন্ন ধৰণৰ অপশ্যনখিনি আহি যাব। প্ৰথমতে আমি আমাৰ ইউটিউব চেনেলৰ বেনাৰটো আপলোড কৰি ল'ম, আৰু বেনাৰটো আপোনালোকে প্ৰথমতে ৰেডি কৰি ৰাখিব যাতে বেনাৰটো ইয়াত আপলোড কৰিব লাগে। মই ৰেডি কৰি থোৱা আছে, আৰু মই এতিয়া ইয়াত ইউটিউব চেনেলৰ বেনাৰটো আপলোড কৰি দিম। বেনাৰটো আপুনি আপোনাৰ গেলেৰীৰ পৰা ছিলেক্ট কৰি ল'ব কোনটো বেনাৰ আপুনি তৈয়াৰ কৰি ৰাখিছিলে। তাৰপাছত ডান অপশ্যনটোত আপুনি ক্লিক কৰিব। নেক্সট আহি গ'ল আমাৰ চেনেল ডেছক্ৰিপশ্যন। ইতিমধ্যে আমি লগোটো আপলোড কৰি থোৱাই আছে। চেনেল ডেছক্ৰিপশ্যন
অৰ্থাৎ আপোনাৰ ইউটিউব চেনেলটোৰ কাৰণে এটা সুন্দৰ ডেছক্ৰিপশ্যন আপুনি ইয়াত লিখিব লাগিব অৰ্থাৎ যাতে ভিউৱাৰ্ছসকলে আপোনাৰ ডেছক্ৰিপশ্যনটো চাই বুজি পায় যে আপুনি এই চেনেলটোত কি ধৰণৰ ভিডিঅ' আপলোড কৰিব বা আপোনাৰ মটিভ কি এনে ধৰণৰ এটা সুন্দৰ ডেছক্ৰিপশ্যন আপুনি ইয়াত তৈয়াৰ কৰি ৰাখিব আৰু ময়ো এটা ডেছক্ৰিপশ্যন ইতিমধ্যে নোট কৰি ৰাখিছোঁ সেই ডেছক্ৰিপশ্যনটো এতিয়া মই ইয়াত কপি পেষ্ট কৰি দিম ডেছক্ৰিপশ্যনটো মই কপি পেষ্ট কৰি দিলোঁ আৰু আপোনালোকেও আগতে এটা ডেছক্ৰিপশ্যন সুন্দৰভাৱে ৰেডি কৰি ৰাখিব নহ'লে পিছত কৰিলেও কোনো অসুবিধা নাই আৰু তাক আপুনি কাষ্টমাইজো কৰিব পাৰে ডেছক্ৰিপশ্যন হৈ গ'ল চেনেল ইউআৰএলটো আপুনি দেখা পাব তাৰপিছত লিংক অৰ্থাৎ আপোনাৰ যদি কিবা ইনষ্টাগ্ৰাম লিংক আছে বা আপোনাৰ আন কোনো ইউটিউব চেনেল আছে তাৰ লিংকসমূহ আপুনি ইয়াত এড কৰি দিব এই অপশ্যনটোত মই এতিয়া সেইখিনি এড নকৰোঁ ভিডিঅ'টো বেছি দীঘল হৈ যাব তাৰপিছত আহিব কণ্টেক্ট ইনফৰ্মেশ্যন স্পনচাৰৰ কাৰণে বিভিন্ন কোম্পানীৰ পৰা আপোনাক কণ্টেক্ট কৰিব বিচাৰিব আৰু তেখেতলোকক কণ্টেক্ট কৰিবৰ কাৰণে আপুনি এটা ইয়াত ইমেইল আইডি দিব কিন্তু যিটো ইমেইল আইডিৰ দ্বাৰা আপুনি চেনেলটো ক্ৰিয়েট কৰিছিলে সেইটো ইমেইল আইডি কমপ্লিট ছেপাৰেট ৰাখিব তাক আপুনি ইয়াত নিদিব আপুনি ইয়াৰ কাৰণে এটা ছেপাৰেট ইমেইল আইডি ৰাখিব যাতে আপোনাক আনে কণ্টেক্ট কৰিব পাৰে নেক্সট আহি গ'ল আপোনাৰ ভিডিঅ' ৱাটাৰমাৰ্ক অৰ্থাৎ আপোনাৰ ভিডিঅ'টো যাতে আনে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে এটা ইয়াত ৱাটাৰমাৰ্ক অৰ্থাৎ এটা লগো এটা আপুনি ইয়াত আপলোড কৰি ৰাখিব পাৰে বা আপোনাৰ নামটো আপুনি ইয়াত দিব পাৰে ময়ো ইয়াত ৱাটাৰমাৰ্কৰ কাৰণে লগোটোৱে আপলোড কৰি ৰাখি দিছোঁ তাৰপিছত আপুনি ডান অপশ্যনটোত ক্লিক কৰি দিব আৰু ভিডিঅ'ৰ এটা কোণত এই ৱাটাৰমাৰ্কটো দেখা পাব আৰু আনে যাতে ভিডিঅ'টো ডাউনলোড কৰি কিনি যদি আপলোড কৰে তেতিয়া গম পাই যাব যে এই ভিডিঅ'টো আপোনাৰে হয় আৰু নেক্সট ষ্টেপ হৈ গ'ল আমি হোম টেবটোত ক্লিক কৰিব লাগিব তাৰপিছত আপুনি পাব্লিছ অপশ্যনটোত ক্লিক কৰি দিব অৰ্থাৎ আপুনি যি ছেটিংছ কৰিছিলে সেইখিনি ইয়াত আপোনাৰ এতিয়া ছেভ হৈ যাব ইমানখিনি কাম কৰাৰ পাছত তললৈ স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰাৰ পাছত দেখিব এটা ছেটিংছ বুটাম আছে তাত আপুনি ক্লিক কৰিব ছেটিংছ বুটামটো ক্লিক কৰাৰ পাছত নতুন এটা পেজ আহি যাব আৰু নতুন পেজটোত আপুনি মন কৰিব আপুনি ইউটিউব চেনেলৰ পৰা যেতিয়া উপাৰ্জন কৰিব সেই উপাৰ্জনখিনি আপুনি ইণ্ডিয়ান কাৰেঞ্চিত ল'ব বিচাৰে নে US কাৰেঞ্চিত ল'ব বিচাৰে সেই অপশ্যনটো ইয়াত দেখা পাব মোৰ ৰেকমেণ্ডেশ্যন হৈছে USD আপুনি ৰাখিব দিব তাৰপাছত চেনেল অপশ্যনটোত আপুনি ক্লিক কৰিব চেনেল অপশ্যনটোত ক্লিক কৰাৰ পাছত আমাৰ সন্মুখলৈ তিনিটা ছেটিংছ আহি যায় বেছিক ইনফৰ্মেশ্যন আপুনি কোন কাউণ্ট্ৰি হয় কোনখন দেশৰ আপুনি বাসিন্দা সেইটো আপুনি ইয়াত ছিলেক্ট কৰি ল'ব এই কোনটো ছিলেক্ট কৰিব ছিলেক্ট কৰাৰ পাছত আপোনাৰ লিষ্টটো আহি যাব কোম্পানী যদি ইণ্ডিয়াৰ হয় আপুনি ইণ্ডিয়া বুলি ছিলেক্ট কৰি ল'ব তাৰপিছত আহি গ'ল আমাৰ চেনেল কিৱৰ্ডছ অৰ্থাৎ আপোনাৰ চেনেলটো যিসকলে চাৰ্চ কৰিব যাতে চাৰ্চ কৰা মাত্ৰকে আপোনাৰ চেনেলটো দেখা পায় তাৰ কাৰণে আপুনি চেনেল কিৱৰ্ড কিছুমান ইয়াত এড কৰিব লাগিব যেনেকৈ মোৰ চেনেলটোৰ নাম আছে স্মাৰ্ট টেক MJS অৰ্থাৎ প্ৰথমতে আপুনি চেনেল নামটো ইয়াত কিৱৰ্ড হিচাপে দিয়ক তাৰপিছত স্মাৰ্ট দিয়ক টেক দিয়ক এনেকৈ মই দেখাই দিছোঁ কিৱৰ্ডটো লিখাৰ পাছত আপুনি এণ্টাৰ মাৰি যাব আৰু এণ্টাৰ মাৰি যোৱাৰ পাছত এনেধৰণে দেখা পাব আপুনি অসমৰ পৰা মই আছাম বুলি ইয়াত দি দিব পাৰোঁ ঠিক সেইদৰে আপোনালোকে সুন্দৰভাৱে ইয়াত কিছুমান কিৱৰ্ড ভৰাই দিব আৰু বেছিকৈ ভৰাবলৈ গ'লে মোৰ দীঘল হৈ যাব সেইকাৰণে মই অলপ শ্বৰ্ট কৰি দিছোঁ নেক্সট হৈ গ'ল এডভান্স ছেটিং তাত আপুনি ক্লিক কৰিব এডভান্স ছেটিংছত মন কৰিব যদিহে আপুনি সৰু ল'ৰাৰ কাৰণে অৰ্থাৎ চাইল্ডৰ কাৰণে ইউটিউব ভিডিঅ'বিলাক বনাইছে বা আপোনাৰ ইউটিউব কণ্টেণ্টসমূহ চাইল্ডৰ কাৰণে হয় তেতিয়াহ'লে এই প্ৰথম ঘৰটোত আপুনি ক্লিক কৰিব প্ৰথম বুটামটোত আৰু যদি চাইল্ডৰ কাৰণে বনোৱা নাই সকলোৰ কাৰণে বনাইছে তেতিয়াহ'লে আপুনি 2 নম্বৰ ঘৰটোত ক্লিক কৰিব আৰু যদিহে আপুনি মেনুৱেলি যেতিয়া ভিডিঅ' আপলোড কৰে তেতিয়া আপুনি এই অপশ্যনটো ছেটিং কৰিব পৰা ৰাখে তেতিয়াহ'লে লাষ্টৰ ঘৰটোত আপুনি ক্লিক কৰিব এই ছেটিংছটো হৈ যোৱাৰ পাছত তললৈ স্ক্ৰল কৰিব আৰু তললৈ স্ক্ৰল কৰাৰ পাছত দেখিব অট'মেটিক কেপশ্যন সেই অপশ্যনটো আছে তাত আপুনি ক্লিক কৰিব দৰকাৰ নাই এডভাৰটাইজমেণ্ট ইয়াতো আপুনি ক্লিক কৰিব দৰকাৰ নাই নহ'লে আপোনাৰ চেনেলত এডভাৰটাইজমেণ্ট ৰান নহ'ব হ'লে আপুনি একো কৰাৰ প্ৰয়োজন নাই নেক্সট অপশ্যনটো হৈছে ফিউচাৰ এলিজিবিলিটি ইয়াত আমি এতিয়া ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পাছতে আমাৰ 3টা ছেটিং আমি কৰিব লাগে এটাটো অলৰেডি হৈ আছে এতিয়া আমাৰ বাকী আছে ইণ্টাৰমিডিয়েট ফিচাৰ্ছ আৰু এডভান্স ফিচাৰ্ছ এই দুটা আমি এনাবল কৰিব লাগে ছেকেণ্ডটো এনাবল কৰিলে কি হ'ব আপুনি লাইভ ষ্ট্ৰীম কৰিব পাৰিব 15 মিনিটকৈ বেছি দীঘল ভিডিঅ' আপুনি আপলোড কৰিব পাৰিব গতিকে ইয়াক আমি এনাবল কৰিব লাগিব তাৰ কাৰণে আপোনাৰ মোবাইল নাম্বাৰ লাগিব এলিজিবল অপশ্যনটোত ক্লিক কৰি দিলোঁ এলিজিবল অপশ্যনটোত ক্লিক কৰাৰ পাছত ভেৰিফাই ফোন নাম্বাৰ বুলি অপশ্যনটো আহি যাব তাত আপুনি ক্লিক কৰিব ভেৰিফাই ফোন নাম্বাৰ ক্লিক কৰাৰ পাছত নতুন পেজটো আহিব আৰু তাত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো ভৰাই দিব লাগিব তাৰপাছত নেক্সট অপশ্যনটোত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব আৰু সেই OTPটো আপুনি ইয়াত ভৰাই দিব লাগিব মই OTPটো কপি কৰি ইয়াত পেষ্ট কৰি দিলোঁ তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিলোঁ আৰু আপুনি সেইটো কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত অকণমান সময় ল'ব ফোন নম্বৰ ভেৰিফাইড অৰ্থাৎ আমাৰ ছেকেণ্ড ছেটিংছটো কমপ্লিট হৈ গ'ল এতিয়া আমি 3 নম্বৰ ফিচাৰ্ছটো এলিজিবল কৰিব লাগিব 3 নম্বৰ ফিচাৰ্ছটো কেনেকৈ এলিজিবল কৰিব এই ফিচাৰ্ছটো যদি আমি এলিজিবল কৰি ৰাখোঁ তেতিয়া ইউটিউবৰ বিভিন্ন ধৰণৰ সুবিধাসমূহ আমি ইয়াৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ম গতিকে এই ফিচাৰ্ছটো আমি এলিজিবল কৰাটো খুবেই জৰুৰী আৰু এডভান্স ফিচাৰ্ছটো আপুনি 3 প্ৰকাৰে এক্টিভ কৰিব পাৰে ভিডিঅ' ভেৰিফিকেশ্যন ID কাৰ্ড আৰু চেনেল হিষ্ট্ৰী অৰ্থাৎ আপুনি ভিডিঅ' ভেৰিফিকেশ্যন পাছপোৰ্ট বা আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ নিদিও আপুনি যদি ইয়াত ভিডিঅ' আপলোড কৰি থাকে 2 মাহৰ পাছত আপোনাৰ ভিডিঅ'খিনি এনালাইচিছ কৰি ইউটিউবে এই ফিচাৰ্ছটো এলিজিবল কৰি দিব
কিন্তু আমি 2 মাহৰ পিছত নহয় আমি এতিয়াই তাক এলিজিবল কৰিম বা তাক সেটিং কৰিম তাৰ কাৰণে আমি এটা 6 সেকেন্ডৰ সেলফ ভিডিও কৰিব লাগিব নহলে আমি পাসপোর্ট বা ড্ৰাইভিং লাইসেন্স দিব লাগিব বহুতে কৈ আছে ভোটাৰ আইডি আৰু পেন কাৰ্ড দিও ইয়াক এক্টিভ কৰিব পাৰে বুলি দেখাইছে কিন্তু এই অপচনত যেতিয়া যাও তাত ড্ৰাইভিং লাইসেন্স আৰু পাসপোর্ট এই দুটাহে দেখুৱা হয় আৰু গতিকে আপোনালোকে ভোটাৰ আইডি বা পেন কাৰ্ড দিও ইয়াক কৰি চাব পাৰে যদি এক্টিভ হৈ যায়তো ঠিকই আছে আৰু নহলে ভিডিও ভেৰিফিকেশনৰ দ্বাৰা আপোনালোকে তাক এক্টিভ কৰাই ল'ব আৰু ভিডিও ভেৰিফিকেশনৰ দ্বাৰা কেনেকৈ এক্টিভ কৰাই মই আপোনালোকক দেখাই আছো প্ৰথমতে আপোনালোকে এই এলিজিবল অপচনটোত যাব এলিজিবল অপচনটোত যোৱাৰ পাছত নেক্সট পেজ আপোনাৰ সন্মুখত আহি যাব এসএস ফিচাৰ্ছত ক্লিক কৰিব এসএস ফিচাৰ্ছত ক্লিক কৰাৰ পাছত আমাৰ সন্মুখলৈ নতুন পেজটো আহি যাব আৰু নতুন পেজটোত আপুনি দেখিব যে 6 সেকেন্ডৰ এটা সেলফ ভিডিও ক্ৰিয়েট কৰক আৰু নহলে আইডি দি আপুনি এক্টিভ কৰক আৰু নহলে চেনেল হিষ্ট্ৰিতে আপুনি ইয়াক ক্ৰিয়েট কৰক আমি কি কৰিম আমি 6 সেকেন্ডৰ এটা সেলফ ভিডিও আপলোড কৰি আমি এই ফিচাৰ্সটো এক্টিভ কৰিম আৰু সেই কাৰণে প্ৰথম ঘৰত আমি ক্লিক কৰিম তাত ক্লিক কৰাৰ পাছত আমি নেক্সট অপচনটোত ক্লিক কৰিম নেক্সট অপচনটোত ক্লিক কৰাৰ পাছত নতুন এটা পেজ আহি যাব আৰু নতুন পেজটোত আপুনি দেখিব যে স্ক্যান কিউআৰ কোড আৰু ইনষ্টল বুলি আছে আপুনি কিউআৰ কোড স্ক্যান কৰিও আপুনি এক্টিভ কৰিব পাৰে আৰু নহলে গেট জিমেইল এই অপচনটোত আপুনি ক্লিক কৰিও এক্টিভ কৰিব পাৰে আমি এটা কি কৰিম গেট জিমেইলত ক্লিক কৰি আমি এক্টিভ কৰাম তাৰ পাছত আপুনি ডান অপচনত ক্লিক কৰিব ডান অপচনত ক্লিক কৰাৰ পাছত আপুনি পেজটো মিনিমাইজ কৰি দিব পেজটো মিনিমাইজ কৰাৰ পাছত আপুনি জিমেইল এপটো খুলি ল'ব জিমেইল এপটো খোলাৰ পাছত আপুনি মন কৰিব যেটো জিমেইল আইডি দ্বাৰা আপুনি ইউটিউব চেনেলটো খুলিছিলে হেতু যদি লগইন হৈ আছে তো ঠিকই আছে আৰু যদি লগইন হৈ নাই তেতিয়ালে আপুনি তাত লগইন হৈ ল'ব লগইন হোৱাৰ লগে লগে আপুনি দেখি পাব যে ইউটিউবৰ ফালৰ পৰা তালৈ এটা ভেৰিফিকেশন মেইল পঠাইছে আৰু সেই ভেৰিফিকেশন মেইলটো আপুনি খুলিব লাগিব ভেৰিফিকেশন মেইলটো খোলাৰ পাছত দেখিব ষ্টাৰ্ট ভেৰিফিকেশন বুলি অপচনটো দেখি পাব আৰু তাত আপুনি ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখলৈ এটা কিউআৰ কোড আহি যাব আৰু সেই কিউআৰ কোডটো আপুনি স্ক্ৰিনশ্বট মাৰি ল'ব স্ক্ৰিনশ্বটটো মাৰি লোৱাৰ পাছত আপুনি পুনৰবাৰ মিনিমাইজ কৰি দিব মিনিমাইজ কৰি কিনে আপুনি কেমেৰা এপটোত যাব কেমেৰা এপটোত যোৱাৰ পাছত আপোনাৰ স্ক্ৰিনশ্বটটো ক্ৰপ কৰি ল'ব অকল যেটো কিউআৰ কোড আছে সেই কিউআৰ কোডটোৱে ৰাখিব অৱশ্যে আপুনি ফাইলছত গৈ তাক ক্ৰপ কৰি ল'ব পাৰে ক্ৰপ কৰাৰ পাছত গুগল লেন্সৰ দ্বাৰা তাক সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছতে আপোনাৰ সন্মুখত এটা লিংক আহি যাব আৰু সেই লিংকটোত আপুনি ক্লিক কৰি আপোনাৰ 6 সেকেন্ডৰ ভিডিওটো আপুনি আপলোড কৰিব লাগিব কিন্তু এখিনিতে এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ সেই লিংকটোত ক্লিক কৰাৰ পিছত যদিহে আপোনাৰ কেমেৰা এপটো অন হৈ নাযায় অৰ্থাৎ আপোনাৰ কেমেৰাটো অন হৈ নাযায় তেতিয়া আপোনাৰ মোবাইলৰ ডেস্কটপ মোডটো আপুনি অফ কৰি ল'ব ডেস্কটপ মোডটো অফ কৰি লোৱাৰ পিছতে আপোনাৰ সন্মুখলৈ নতুন পেজটো আহিব আৰু সেই নতুন পেজটোত আপুনি ভিডিওটো আপলোড কৰি দিব লগতে আপুনি যদি চশমা পিন্ধি থাকে আৰু যদি টুপি পিন্ধি থাকে তেতিয়া তাক পৰিহাৰ কৰিব লাগিব আৰু মাথাটো ওপৰলৈ তললৈ কৰিবলৈ ক'ব যেনেকৈ কৰিবলৈ কয় তেনেকৈ আপুনি কৰি দিব লাগিব লেফট ৰাইট কৰিবলৈ ক'ব সেইমতে আপুনি কৰি দিব আপোনাৰ ভিডিওটো আপলোড হৈ যাব আপলোড কৰাৰ পিছত আপুনি ডান অপচনত ক্লিক কৰি সেটিংটো কমপ্লিট কৰিব বন্ধুসকল আশা কৰোঁ ভিডিওটো আপোনালোকে খুব সুন্দৰভাৱে বুজি পালে আৰু যদি আপোনালোকৰ কিবা নুবুজা থাকে তেতিয়াহ'লে কমেন্ট কৰি জনাব আৰু তাত আপোনালোকৰ কমেন্টৰ উত্তৰ দিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিম আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবিলাক পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে মোৰ ফেসবুক পেজটো আছে তাকো আপোনালোকে ফলো কৰি ৰাখিব ভিডিওটো ইমানে আছিলে জয় হিন্দ জয় অসম